আজি আপোনালোকক এটা নতুন ভিডিঅ' দেখাম আমাৰ টেৰেছ গাৰ্ডেনৰ বিষয়ে। আপুনি চাই থাকিব, এইটো চাওক জিকা। ধুনীয়াকৈ হৈছে, বগাইছে আৰু কেইদিনমানৰ পিছত লাগিবগৈ। এয়া আমাৰ জলকীয়া, ভোট জলকীয়া ফুল, এইটো কি ডালিয়া ফুল লাগি আছে। এইজোপা কি চাদাবাহাৰ, এইজোপা জলকীয়া, আজিবাৰ চব জলকীয়াই জলকীয়া। ধুনীয়া জলকীয়া, এইজোপা চাওক ধুনীয়াকৈ জলকীয়া লাগি আছে, ইমান বঢ়িয়াকৈ। এয়াও জিকা হৈছে আৰু ফুল ফুলিব ধৰিছে। এইজোপা জিকা ধুনীয়াকৈ বগাইছে। আমাৰ পানী টেংকি, এইয়া চাওক এইয়া জলকীয়া। এইজোপা হৈ গ'ল আমাৰ কণ বিলাহী কয়নে কোনোবাই। এইজোপা ফুলিছে, এজোপা লাগি আছে, বুঢ়া হৈ গৈছে। আমাৰ বেঙেনা দেখিব পাইছে, ইয়াতো বেঙেনা লাগি আছে ধুনীয়াকৈ, বহুত বেঙেনা লাগি আছে। এয়া চাওক, এইবিলাক চাওক বেঙেনা আপোনাৰ আঁতৰাইলে দেখিব ধুনীয়াকৈ বেঙেনাবিলাক লাগি আছে, লগতে বিলাহীও লাগিছে। এয়া আমাৰ মচন্দৰী। এইজোপা ভোট জলকীয়া, এইবাৰ জলকীয়া বেছি। এইজোপা জলকীয়া ফুল ফুলিছে আৰু কেইদিনমানৰ পিছত আপোনাক দেখাম লাগি থকা। এইজোপা আমাৰ লেচেৰ মাহ, ধুনীয়াকৈ গ্ৰ' হৈছে চাওকচোন, লেচেৰ মাহ। এয়া হৈ গ'ল এল'ভেৰা, এইজোপা বৰ ধুনীয়াকৈ হৈছে। এয়া আমাৰ লগাইছোঁহে দেই, এইটো টেঙামৰা। এয়া হৈ গ'ল বিলাহী, এবাৰ লাগি মৰিলে, আকৌ নতুনকৈ হৈছে। এয়া ফুলিছে আৰু লাগিব, ধুনীয়াকৈ হৈছে। তাৰপিছত এয়া হৈ গ'ল পুদিনা। আপোনালোকৰ দেখিছেনে পুদিনা? খালোঁ একবাৰ, মাজে মাজে চাটনি খাই থাকোঁ। এয়া হৈ গ'ল ভেন্দি, ফুলিছে ভেন্দি, সৰু সৰু মানে লাগিছে। এসপ্তাহৰ পিছত ভেন্দি খাবলৈ হৈ যাব। এইবিলাক ভেন্দি গছ, এইজোপা ভেন্দি চাওক, বেছি নালাগে নহয়, 20-25জোপা গছ হ'লে ভেন্দি ধুনীয়াকৈ। বাকী ডালিয়া ফুল ফুলি আছে আপোনাৰ। এইজোপা ফুল বুঢ়া হৈ গ'ল, এইবিলাক ফুল লাগি আছে। দূৰৰ পৰা দেখিবলৈ এনেকাই, এইটো ধুনীয়া হৈ আছে। এইয়া ধুনীয়া মোৰ গাৰ্ডেন। এয়া ভেন্দি খেতি চাগে, জিকা, জলকীয়া বেছি। জলকীয়া এয়া খাবলৈ মন গ'লে এটা ছিঙি লৈ গ'লে হ'ল আৰু। এখন লগাইছিলোঁ আগতে, ত্ৰিপাল গ'ল ওপৰ চাৰি, ধুনীয়া দৃশ্য চাওক। এইটো পাহাৰ, তাতে কোৱাটাৰ, আৰু আমাৰ স্পেচিয়েল ঠিক আছে। আৰু আপোনাৰ এতিয়া বেলকনিত দেখাম আমাৰ ধুনীয়া, এইটো হ'ল আমাৰ বেলকনি, ধুনীয়াকৈ পৰ্দা হৈছে। গোলাপ ফুল ধুনীয়াকৈ লাগি আছে, দেখিছেনে? এইবোৰ সদাবাহাৰ চাওক, এইবিলাক পতা নাই, ক'ৰবাৰ কালেকশ্যন কৰিছোঁ। এই গামলাটোৱে চলি আছে ধুনীয়াকৈ। এইজোপা আমাৰ তুলসী গছ, এইজোপা ধুনীয়াকৈ বাঢ়িছে। এইজোপা আৰু এইজোপা, এইটো কি কয়, লাকি প্লাণ্ট। আৰু এইজোপা বহুত কষ্টৰে বাঢ়িছে, ধুনীয়া ফুল। চবচে ইণ্টাৰেষ্টিং হ'ল মোৰ ফুলৰ গামলাতে আমাৰ পোহা, সৰুৰ পৰা পোৱালিৰ পৰা পোহা পাৰ চৰাইজনীয়ে ডিম পাৰিছে আৰু উমনি লৈ আছে। এইজনী চাওক, তাই ভয় নকৰে আমালৈ। আৰু চাচোন,
চা এই যিমান খেদিলেও নাযায়। তাৰ সৰুতে তাৰ মাকহঁতৰ বাঁহৰ পৰা আমি লৈ আহিলোঁ মানে শালিকাই তাৰ লগৰটোক মাৰি দিলে, সেইকাৰণে তাইক লৈ গুচি আহিলোঁ। সৰুৰ পৰা পালিছোঁ সেইকাৰণে নাযায়। লগৰ এটা লগৰীয়া আনি ইয়াতে ঘৰ বনাই ইয়াতে তাক বেলেগে ঘৰ বনাই দিছিলোঁ কিন্তু নাথাকে, সি নিজেই ইয়াতে বাঁহ লৈছে। থাকক আৰু দিয়া। ঠিক আছে, নেক্সট আপোনাক মোৰ ফলবিলাক লগাৰ পিছত তাৰপিছত দেখাইছোঁ এবাৰ।